আৰে ভাই অন্ধভক্তকেইটা পুৰা পাগল হৈ গৈছে বে। মই পোষ্ট এটা দিছিলোঁ যে ভাৰতে ৰাছিয়াৰ পৰা তেল কিনিবৰ কাৰণে আমেৰিকাৰ পাৰ্মিশ্যন বিচাৰিছে। তাৰপিছত তাতে আহি সিহঁতে কমেণ্ট দিছে মানে এই নাই এইটো ফেক নিউজ হয়, এইবিলাক এনেই প্ৰচাৰ চলাইছে, কোনো নিউজত শুনা নাই কিবা কিবি। তাৰপিছত কিছুমানে কৈ আছে যে বাংলাদেশত যা, তই পাকিস্তানত যা, কিবা কিবি ভাই। লিটাৰেলি ইহঁতৰ এতিয়া মাথাকেইটাত একো নাই। মই ক'লোঁ কেইটামানক যে গুগলত চাৰ্চ কৰি চা ভাই, কয় নহয় এইটো AI জেনেৰেটেড বোলে। গুগলত চাৰ্চ কৰিলে কি হ'ব, তাতেতো ইংলিছত লিখা আছে, বুজিটো পাব লাগিব ন। কিছুমানতো আহিছে এইবিলাক কথাৰ একো কাউণ্টাৰ নাই, খালি গালি মানে। তাৰে ভিতৰত কেইটামান আছে ভগৱানৰ ফটো প্ৰফাইল পিকচাৰত, আৰু প্ৰফাইলটো খুলি চালোঁ প্ৰফাইল লক। তাৰপিছত ভাবিলোঁ এই গৰুকেইটা ক'লেনো কি হ'ব বুজাই পৰাই, কাৰণ 1500 টকাৰ কাৰণে সিহঁতে এইবিলাক কৰি আছে ন, তাতকেতো বেছি নাপায়। তাৰপিছত কেইটামান আহিছে মোৰ নামটো মানে মুছলিম দেখিছে না, তাৰপিছত মানে পুৰা গালি মানে। এই ভাই মুছলিম মানে মিয়া নহয় ভাই, অসমত অসমীয়া মুছলমানো আছে। সিহঁতৰ বাপেকে বেলেগৰ পাৰ্মিশ্যন লৈ লৈ তেল কিনে, তেতিয়া সিহঁতৰ লাজ নালাগে। কিন্তু যদি সেই বস্তুটো নিউজত যদি ওলায় বা মই যদি কওঁ, তেতিয়া সিহঁতৰ লাজ লাগে। আমাৰ ভাৰত এখন পৃথিৱীৰ আগশাৰীৰ দেশ, আৰু সেই দেশখনে আমেৰিকাৰ কথাত এই তই তাৰ পৰা কি তেল নিকিনিবি, নাই তেল নিকিনে, তই তাৰ পৰা তেল কিনিব। এইটো কেনেকুৱা ধৰণৰ কথা ভাই। আৰু এটা কথা ভাবি চাওক যে এই এটমিক বম যেতিয়া আমাৰ বনাইছিলে, তেতিয়া এই মানুহটো থাকিলে কি হ'লে হয়। সেই সময়ত ইন্দিৰা গান্ধী বা অটল বিহাৰী বাজপেয়ী থকাৰ কাৰণে তেওঁলোকে আমেৰিকা চেংচন যি লগাইছে কেৰেপ কৰা নাছিলে। আৰু এতিয়া হ'লে ভয়তে চেংচন লগাব, নাই ভাই এটমিক বম তহঁতক টেষ্ট কৰিব নিদিওঁ। আৰু আজিৰ ডেটত আমাৰ ভাৰত এখন পাৰমাণৱিক সম্পদৰ দেশে নহ'ল হয় যদি এনেকৈ ইমান ভয় কৰি চলি থাকিলে হয়। অলপ যদি মাথাত মাল আছে, অকণমান চিন্তা চৰ্চা কৰি চাই, এতিয়াও বহুত টাইম আছে নেকি। একেবাৰে বৰবাদ হোৱালৈ ৰখি আছা নেকি। ধৰ্ম জেগাত ধৰ্ম, কিন্তু দেশখন কেনেকৈ বচাব পাৰি এতিয়া সেইটো চিন্তা কৰ। এই কেইদিনমান আগতে 4th লাৰ্জেষ্ট ইকনমি ইন দ্য ৱৰ্ল্ড বুলি কেনে পুৰা একদম ঢোল পিটি আছিলে। এতিয়া যেতিয়া শ্লিপ খাই 6 নম্বৰত গুচি গ'ল, এতিয়াচোন একো নাই, কাৰো মুখৰ মাত নাই। মূৰত যদি কিবা মাল আছে অকণমান ভাবিছা, ইণ্ডিয়া আৰু চাইনা একে সময়তে স্বাধীন হৈছিল। আজি চাইনা ক'ত আছে, আমাৰ ইণ্ডিয়া ক'ত আছে, ভাবিছা একবাৰ। এই পলিটিচিয়ানবিলাকৰ কাৰণে আমাৰ দেশখনৰ আজি এইটো অৱস্থা হৈছে। কাৰো অন্ধভক্তি কৰিব একো দৰকাৰ নাই। ভালটো ভাল বুলি কবি, বেয়াটো বেয়া বুলি কবি, কথা হ'ল সেইটো বাছ।